হেপী এনিভাৰ্চেৰী প্ৰেম জনমে জনমে। এয়া 25টা বছৰে গৰকি ধৰিলেহি ৰশ্মিশিখা আৰু কুমুদ ৰঞ্জন দেৱৰ। সঁচাকৈ ভাল লাগিছে আজি তেওঁলোকক এনেদৰে দেখি। এয়া দুইজনক দুটি উপহাৰ দিছে আঙুঠি। এয়া আঙুঠি উপহাৰ যদিও এয়া মৰমৰ এক নিদৰ্শন। সঁচাকৈ বৰ ভাল লাগিছে তেওঁলোকৰ এই মিলা প্ৰীতি আৰু মৰমৰ বান্ধোনডাল দেখি। আৰু তেওঁলোকৰ জীৱন যাতে সুখী হৈ থাকে ভৱিষ্যতেও তাৰ কামনা আমি ইয়াত উপস্থিত সকলোৱে কৰিছোঁ। এয়া তেওঁলোকে ইমান সুন্দৰকৈ দুইজনে কেক কাটিছে। 25টা বছৰে একেলগতে আছে আৰু ভৱিষ্যতে থকাৰ প্ৰতিশ্ৰুতিৰে এয়া দুইজনে কাটিছে। আৰু আমাৰ মৰমৰ বন্ধু বান্ধৱীসকলে আনন্দতে হাঁহি ফূৰ্তি কৰিছে। সঁচাকৈ বৰ ভাল লাগিছে তেওঁলোকৰ এই যুগ্ম জীৱনৰ 25টা বছৰ ইমান মিলা প্ৰীতিৰে গ'ল যে। এয়া ৰশ্মিশিখাই কুমুদ ৰঞ্জন দেৱক কেক খুৱাইছে, তেখেতেও খুৱাইছে। এয়া চাওকচোন কিমান ভাল লাগিছে। যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।